খবৰ আপোনালোকৰ? মোৰ ভালেই, আপোনালোকৰ ভালেই। তো আজি মই মানে বহুত দিনৰ মূৰত বুলি নহয়, মই যেতিয়াৰ পৰা ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা মই মানে অকল হিন্দীত ব্লগ দিওঁ। আজি প্ৰথম মই ফাৰ্ষ্ট টাইম মানে আছামিছত ব্লগ বনাইছোঁ। তো আপোনালোকে আশীৰ্বাদ দিব, মই যে আছামিছত ভালকৈ উঠি যাব পাৰোঁ, আৰু আপোনালোকৰ ছাপোৰ্টৰ দৰকাৰ আছে। তো মই মানে সেইকাৰণে আছামিছতে ভিডিঅ'টো বনালোঁ। তো যি নহ'লেও মানে অডিয়েঞ্চৰ আশীৰ্বাদ নাথাকিলেতো, অডিয়েঞ্চ বুলি নহয়, ৰাইজৰ আশীৰ্বাদ নাথাকিলে যিকোনো কাম অতি সহজে উঠি যাব নোৱাৰি। সেইকাৰণে মই ভাবিলোঁ অডিয়েঞ্চৰ কথাটোকে শুনো। মোৰ অডিয়েঞ্চবিলাকে কয় যে তুমি আছামিছত ভিডিঅ' বনা, মোকতো তই বুলিয়ে কয়। যেতিয়া মানে মই আপোনালোকক তুমি বুলি কৈছোঁ, তুমি আছামিছত ভিডিঅ' বনোৱা, আছামিছত ভিডিঅ' বনালে ভাল হ'ব। তো সেইকাৰণে মই আজি আছামিছত ভিডিঅ' বনাবলৈ গৈ আছোঁ আপোনালোকৰ সন্মুখত। তো আজি কি টপিকত বনাম মই এইটো নিজে ভাবি চোৱা নাই এতিয়ালৈকে। মোৰ লগৰ এটা আহিব, ডিম্পল ট্ৰেভেল ব্লগ, সি আহিব, আমাৰ ডিম্পল ট্ৰেভেল ব্লগ। তাৰ লগত মিলি পিনে কিবা এটা ভিডিঅ' বনাম, আপোনালোকে ভিডিঅ' চাই থাকক শেষলৈকে, ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। ভিউৱাৰ্ছ, মানে প্লেনটো হ'ল এতিয়া আমাৰ ইয়াত যাবলগীয়া বিশেষ তেনেকুৱা জেগা একো নাই, ভাল জেগা। তো আমি মানে চেঁচা দলঙলৈকে যাওঁ বুলি ভাবিলোঁ। তো চেঁচা দলং পাবলৈ হৈছোঁ। তো ভিডিঅ'টো চাই থাকক। তো গাইজ, আমি এতিয়া পাই গ'লোহি চেঁচা দলং। মানে আমি পটককৈ হঠাতে প্লেনিংটো কৰিলোঁ ন চেঁচা দলং অহা। মানে লগৰটো আহি গ'ল, এইটো মিষ্টাৰ ডিম্পল ব্লগ, সি তাই পটককৈ আহি গ'ল, মানে তাৰ লগত সেইকাৰণে গুচি আহিলোঁ। মানে এইটো আমি ডিচিশ্যন লোৱা নাছিলোঁ, মানে ক'ত যাম কি কথা, ডাইৰেক্টলি গুচি আহিলোঁ। বহুত দিন অহাও নাছিলোঁ চেঁচা দলং। তো আজি অলপ ই ফটো চটো মাৰিব, তাক ফটো চটো মাৰি দিব লাগে। গাইজ, ভিউটো চাওক আপোনালোকে, ভিউটো কি চালিয়া লাগিছে। ভিউটো আপোনালোকে চাওক না, কি মজা ভিউ আহিছে পিছফালে, আপোনালোকে দেখিব পাৰিছে কি মজা ভিউ মানে। তো এতিয়া আমি ইয়াত ফটোশ্বুট কৰিম, মানে ইনষ্টাত ৰিলচ দিবলৈ কাৰণে ফটো চটো অলপ মাৰি লওঁ, তাৰপিছত মানে আকৌ ঘৰলৈ উভতিম আৰু। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। ভাল লাগিলে লাইক কৰিব, আৰু যদি বেয়া লাগে আপোনালোকৰ ডিছলাইক মাৰিব। তো গাইজ, আপোনালোকে দেখিবলৈ পাইছে ছানছেট হ'বলৈ হৈ আছে। আৰু ফটো আমি ফটো ক'ত মাৰি আপোনালোকে চাব নেকি? আমি ফটো এই কণ্টেইনাৰকেইটাৰ ওপৰত উঠি পিনে মাৰিম। এই পিছফালে আপোনালোকে যোনকেইটা কণ্টেইনাৰ দেখি আছে, এই কণ্টেইনাৰকেইটাৰ ওপৰত উঠি পিনে ফটো মাৰিম। তাৰপিছত মানে তাত ভিউটো মজাই, মানে মই আগত এবাৰ মাৰি থৈ গ'লোঁ। তো ডিম্পলে ক'লে তাত ময়ো ফটো মাৰিম বুলি, তাৰপিছত সেইকাৰণে আহিলোঁ তাৰ লগত। এতিয়া ফটো চটো কেইটামান মাৰি লওঁ, আপোনালোকৰ ফটো মৰা কেইটামান শ্বৰ্ট দেখাম, আপোনালোকে চাই থাকক। এতিয়া ইয়াৰ ওপৰত উঠিব লাগিব আমি। এয়া আমাৰ মিষ্টাৰ ডিম্পল ব্লগ উঠিলেই, এই ব্ৰ'। এতিয়া আমি তাত উঠি যাওঁ, আপোনালোকে চাই থাকক। ভাই পৰিলোঁ পুৰা উঠি গৈছোঁ ভাই। ফাইনেলি উঠি গ'লোঁ আমি, আৰু পিছফালে পূৰা এই ভিডিঅ' বনাই আছে ডিম্পলে। ডিম্পলৰ লগত মই আগে পিছে ভিডিঅ' বনাই পোৱা নাই, আজি ফাৰ্ষ্ট বনাইছোঁ ভিডিঅ' তাৰ লগত। তো বেয়া লগা নাই এতিয়ালৈকে, ভাল লাগিছে। আৰু নেক্সট প্লেনিংবিলাক তাৰ লগতে হ'ব, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু মই তাৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ আমি এতিয়া ফটো চটো মাৰি ল'লোঁ। এণ্ড ডিম্পলে ফটো মাৰিলে, এতিয়া মই নেমাৰোঁ, মই মাৰিলোঁ ন আগত, সেইকাৰণে এতিয়া চেনেলটো সকলোৱে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিয়ক সোনকালে, 1K ছাবস্ক্ৰাইব কৰক। ভাল ভাল ভিডিঅ' আহি আছে। তো অল আছাম ৰাইডত যাম, এটা নতুন গ্ৰুপ খুলিছোঁ, এক্সট্ৰা লেভেল ফুল পাৱাৰ গাইজ। আমাৰ যোনটো পিছফালে আছে তপন বৰাই বহুত ভয় খায় জানা মানে এনেকৈ উঠিবলৈ। তো ইয়াৰ চাওক না কি লাহে লাহে খোজকাঢ়ি আছে। তাৰপিছত ভিউটো কি মজা আছে, এইফালে ধান কাটি আছে, এইফালে পূৰা ধান চান কাটি আছে, আৰু ছানছেটো হ'বলৈ গৈ আছে। ফটো মৰা কোবত মানে মোৰ চাইকেল কেনেকৈ পেলাই থৈছে আপোনালোকে দেখিলে হাঁহি উঠিব। চাওক চাইকেল মোক কেনেকৈ পেলাই থৈ দিছে তলত, চাইকেল পেলাই থৈ দিছে তপন বৰাই। তপন ক'ত গ'লি? এইটো তপন নামি আছে পূৰা, এই তপন ফটো মৰা চুটত মানে মোৰ চাইকেল ক'ত পৰি আছে মানে গমেই নাপায়, মানে চাইকেল ডাইৰেক্ট পেলাই থৈ দিছে। আপোনালোকে চাব পাৰে। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিম। আৰু
এইবাৰ পৰা যিবিলাক প্লেনিং হ'ব MR ট্ৰেভেল ব্লগ MR ডিম্পল ট্ৰেভেল ব্লগৰ লগতে এইবাৰ পৰা প্লেনিং হ'ব যি নহ'লেও মানে একেলগে যাম মানে য'ত যাম এইবাৰ পৰা একেলগে যাম আগে পিছত ইয়াৰ লগত ভিডিঅ' মই বনোৱা নাই তেতিয়া মানে এইবাৰ ফাৰ্ষ্ট টাইম বনাইছে তেতিয়াও ইমান বেয়া লগা নাই ভাল লাগিছে কালৰ ভিডিঅ' বনাই তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে ঘণ্টাটো দবাবলৈ নাপাহৰিব